গোপন এটা মেথডেদি চলাই আছে আৰু লোৱাৰ আছাম আপাৰ আছাম ভাগাভাগি কৰি লৈছে আপোনালোকে এনেকুৱা কথা ওলাইছে এই কথাটো কিমান দূৰ সত্যতা আছে বা আপোনাৰ মতে কি চাওক ইয়াতো ভূপেন বৰা আমাৰ লগত ভিতৰুৱা মিল আছে নহ'লে আমাৰ এই চব খবৰ কেনেকুৱা পাবই ইয়াতো হেমন্ত বিশ্ব শৰ্মাৰ লগত মিল আছে নহ'লে সেইফালৰ খবৰ কেনেকুৱা পাব মতলব দুই জেগাত ছেটিং কৰি চলি আছে আমাৰ পৰাও মাল লৈ আছে আৰু হেমন্ত বিশ্ব শৰ্মাৰ পৰাও মাল লৈ আছে টোপনি পাই আছে আৰু এটা কথা আপোনালোকে শুনক মই কেইবাদিনৰ পৰা বম্বেত আছিলোঁ মই দেখিছোঁ যে ভূপেন বৰাই কি কয় এই মিত্ৰতাৰ মিটিংটো CM-ৰ টেবুলত হ'ব আমিতো মানা নাই কোনোদিন আমি অফাৰ দিয়াও নাই আৰু যদি এইটো কয় আমি নামানো তেখেতৰ এটা বুজাবুজি হৈছে CM-এ কৈছে বোলে ঠিক আছে UDF-ক লৈ আহা মই বুজাবুজি কৰাই দিম কাৰ লগত দুষ্টি আছে প্ৰুফ হৈ গ'ল এইটো ক্লিয়াৰ হৈ গৈছে যে বিজেপিৰ বি টিম কোন আৰু এ টিম কোন আমাৰ বিজেপিৰ লগত কোনো ৰিলেশ্যন নাই আৰু ভূপেন বৰাৰ ৰাইট দিন মৰ্নিং ইভিনিং ৰাতি সব তেখেতৰ লগত মালামালি পৰামৰ্শ চলি আছে তেখেতৰ পইচাৰ ওপৰত চলি আছে সংখ্যালঘু এলেকাত মানে এটা অপপ্ৰচাৰ চলাই আছে যে আপোনালোকৰ এনেকুৱা এটা গোপন মিথ্যালি আছে যাৰ কাৰণে আপোনালোকৰ কিবা ক্ষতি হ'ব পাৰে নেকি আমি নহ'ব ইনশাল্লাহ আমাৰ মানুহ সজাগ আছে সচেতন আছে চবে দেখি আছে আমি এটাই কথা কৈছোঁ যে এই মিটিংটো এইবাৰ দিল্লীৰ স্তৰৰ হ'ব কালি পৰহি আপোনালোকে দেখিছে নীতিশ কুমাৰে কৈছে সলমান খুছিৰ তাত গৈছে সলমান খুছিতেও কৈছে একেলগে হ'ব লাগিব আমাৰ লালু যাদৱৰ ল'ৰা কি নাম তাৰ তেজস্বী সেও কৈছে বুলি আমি এক হ'ব লাগিব দিল্লী যদি এক হয় আল্টিমেটলি ইয়াতে এক হ'বই লাগিব নহ'লে ভূপেন বৰা তাৰ কুৰ্চী এৰিব লাগিব আৰু কেইবাজন ডাঙৰ কংগ্ৰেছী লিডাৰ এৰিব লাগিব চেণ্ট্ৰেলতো নামানে চেণ্ট্ৰেলত যদি কোনো এটা আশা দেখে যে আমি এই লাইনে যদি যাওঁ এক হওঁ তে আমি বিজেপিক ইয়াৰ পৰা বিদায় কৰিব পাৰোঁ দেশৰ পৰা এইটো সিসকলে ভূপেন বৰাৰ খেয়াল কৰিব নেকি পুলিচ ভূপেন বৰা পাত্তাই নাপাওঁ অ'কে বাল্য বিবাহৰ কি ক'ব বাল্য বিবাহ আমি বিৰুদ্ধে কৰিম চাওক বাল্য বিবাহৰ পলিচি 2006-7 হৈছে আমি সেইটো পলিচিত এগিৰি আছোঁ বুঝলো হঠাৎ একদিন চিফ মিনিষ্টাৰ চাহাব টোপনিৰ পৰা উঠে এই বহুত দিন হৈ গ'ল মই মুছলমানক কোনো এই কি নাম কষ্ট দিয়া নাই আজি দিবই লাগে ৰাতি 2টা বাজে পুলিচৰ চবক মাতি আৰু এনাউন্স কৰি দিলে এনেকুৱা হয় নেকি দলৰ পৰা আপোনালোকে কি নিশ্চয় কৰিছে আমি যিমান বিৰুদ্ধ কৰিব লাগে কৰিছোঁ মই গোৱালপাৰা মোৰ ধুবুৰী মোৰ ফকীৰগঞ্জ মোৰ শালমাৰা সব জেগাত যিমান কেছ হৈছে মই নজৰুল ভাই কৈছোঁ আপুনি সব কেছ লওক সব কেছ যিমান পইচা লাগে আমি পইচা দিম আমাৰ মানুহবিলাকক আমি ৰিলিজ কৰোঁ এফআইআৰ নোহোৱাকৈ এনেকৈ ৰাইজক আটক কৰিব পাৰে নেকি পুলিচে নোৱাৰেতো নোৱাৰে সেইটো দেখা দিছে ইলিগেল সেইটোতো কোৰ্টে কৈছে হাইকোৰ্টতে এইটো আমি চেলেঞ্জ কৰি আছোঁ বিশ্বাস গম পাব আজিকালি কি হৈছে মই নাজানো কোন বেয়া দিন আহিছে চিফ মিনিষ্টাৰ চাবৰ হঠাৎ এনেকুৱা এটা ডিচিশ্যন লয় লাগে যে তেখেতৰ কোনো এটা বেয়া দিন আহি আছে তেখেত অলপ সতৰ্ক হ'ব